হেয়াই দোস্তি ডিসেম্বৰৰ সন্ধিয়া এটাত হাততে কাপ গৰম কফি ডিম লাইটৰ পোহৰত দুচকুত বিজুলী আৰু কি লাগে সেলিব্ৰেট কৰিবলৈ দোস্তি সময়মতে গৈ একাপ ব্লেক কফি অৰ্ডাৰ দি বাৰে বাৰে মোবাইলটো খুচৰি মাজে মাজে গেটলৈ ভুমুকি মাৰি চাওঁ কি জানিবা তেওঁ আহিছেই নেকি অপেক্ষাও যেতিয়া হৈ পৰে এক প্ৰকাৰ সন্তুষ্টি সেয়াওতো দোস্তি অৱশেষত যেনিবা আহিলা তুমি মেনুখন নাচাই চিধাই দুকাপ হাৰ্ড কফি আৰু এক প্লেট ফ্ৰেঞ্চ ফ্ৰাই অৰ্ডাৰ দি গল্প পদ্য কণ্টেম্পৰাৰী ৰাইটিংছ লবি হলে কি ভাল লিখনি আৰু নহলে পেলাই থৈ এইবোৰ ক'ৰ পৰা যে আহে এইবোৰ কবি মহানগৰীত ডিচেম্বৰৰ শীত ঘড়ীৰ কাটাৰ তীব্ৰ গতি ইপিনে শেষ নোহোৱা কথাৰ অন্তৰা ভাইটি আৰু দুকাপ হাৰ্ড কফি প্লিজ লগত এক প্লেট বেবিকৰ্ণ এনেকুৱাই দোস্তি তথাপিও ইতি নপৰা কিতাপৰ আড্ডা ইপিনে লো ভলিউমত বাজি থকা তুম ইতনা जो मुस्कुरा रहे हो জগজিৎ সিঙৰ গজল কফিত শেষ হোৱা দিওঁতেই নাকত লাগে সম্ভ্ৰান্ত চিগাৰেটৰ পাক খোৱা ধোঁৱা চকুত চকু পৰে বিস্ময়কৰ নহয় তেনে সৰু কথা হাঁহি এটা অপ্ৰস্তুত ভাৱেই লাহেকৈ ওলাই যায় মোৰ মুখৰ পৰা একপি সেলফিকে লৈ সাঁচি ৰাখো মোবাইলৰ গেলাৰীত ফেচবুকত আপডেট দিম আৰু কেতিয়াবা যেতিয়া বুঢ়া হম মন গলেই চাম দুচকুত প্লাছ 2.0 চশমা লগাই মোবাইলৰ স্ক্ৰীনখন জুম কৰি আমি হেৰাই গলেও ফটোখন ৰৈ যাব সময় উৰি গৈ থিতাপি ল'ব সুইট মেমৰিজৰ ইনবক্সত আৰু পেৰিছৰ পাৰফিউমৰ দৰে মোবাইলৰ স্ক্ৰীনখনত সন্মোহিত সুগন্ধি এৰি দিব এদিন এই ফটোখনে এয়াই দোস্তি জীৱনৰ সৰ্বোত্তম উপহাৰ